নমস্কাৰ। হনুমান চালিচা আমি সকলোৱে পঢ়ো বা হনুমান চালিচাৰ উপকৃতাৰ বিষয়ে আমি সকলোৱে জানো। কিন্তু ইয়াৰ উপৰিও হনুমান ৰিলেটেড আৰু কেইটামান কৱচ আছে যিকেইটা আমি পঢ়িলে আমাৰ জীৱনত চলি থকা বিভিন্ন বাধাসমূহ দূৰ হ'ব পাৰে। এতিয়া আমাৰ জীৱনত চলি থকা সমস্যাসমূহৰ ওপৰত ডিপেণ্ড কৰি আমি হনুমানজী যেনেকৈ হনুমান বান, হনুমান অষ্টক, সুন্দৰকাণ্ড এইখিনি আমি পঢ়িব পাৰোঁ। এতিয়া মই আপোনালোকক আজি ক'ম যে যিহেতু 2 এপ্ৰিলত হনুমান জয়ন্তী আহি আছে আৰু হনুমান জয়ন্তী যিহেতু হনুমানজীৰ জন্মোৎসৱ বুলি কোৱা হয়, গতিকে আপোনালোকৰ জীৱনত যিবোৰ সমস্যা বৰ্তমান হৈ আছে সেই সমস্যাবোৰৰ ওপৰত ডিপেণ্ড কৰি বা সমস্যাবোৰ বাছি লৈ আপুনি হনুমান চালিচাৰ লগতে এই ধৰণৰ যদি হনুমান ৰিলেটেড বাণবোৰ পঢ়ে বা পাঠবোৰ পঢ়ে তেতিয়াহ'লে আপোনালোকৰ জীৱনত লাভ হ'ব। এতিয়া মই প্ৰথমে ক'ব বিচাৰিছোঁ যে হনুমান চালিচাটো আমি সকলোৱে জানোৱে। হনুমান চালিচা পঢ়িলে কি হয়? হনুমান চালিচা পঢ়িলে আমাৰ নিগেটিভ থটছবোৰ যায়, বেয়া চিন্তাধাৰা যায়, অকলশৰীয়া হোৱাৰ ভয়বোৰ আঁতৰে আৰু অকলশৰে থকাৰ কেতিয়াবা থাকে ন, অকলশৰে থাকিলে আমাৰ ভয় লাগে, তেনেকুৱা ভয়বোৰ আঁতৰে আৰু খুব বেছি পজিটিভ এনাৰ্জি আমি পাওঁ, বিভিন্ন ধৰণৰ শত্ৰু নাশ হয়। আৰু দ্বিতীয়তে তাৰপিছত সুন্দৰকাণ্ড পঢ়িলে আমি ভগৱান ৰামৰ তাত বৰ্ণনা থাকে বা সুন্দৰকাণ্ড পাঠ যদি কৰোঁ আমি তেতিয়াহ'লে আমাৰ জীৱনত চলি থকা বিভিন্ন বাধা যেনেকৈ নিৰাশা, হতাশা, কৰ্মত বাধা এই সমস্যাসমূহ বা চিন্তা, বিভিন্ন ধৰণৰ চিন্তা হ'ব পাৰে। আপোনাৰ চিন্তা আপোনাৰ শাৰীৰিক হওক, মানসিক হওক, আৰ্থিক হওক, যি হওক, এই চিন্তাবোৰৰ পৰা আমাৰ মুক্তি লাভ কৰিব পাৰোঁ আমি সুন্দৰকাণ্ড পাঠ কৰিলে। তাৰপিছত আছে বজৰং বাণ। যদি বজৰং বাণ এনেকুৱা লোকে পঢ়াটো উচিত যিসকলৰ খুব বেছি খং থাকে। এনেকুৱাও নহয় যে আপুনি এনি টাইম বজৰং বাণ পাঠ কৰিব। নৰ্মেলি আমি হনুমান চালিচাই পাঠ কৰা ভাল, কিন্তু যদি আপোনাৰ ঘৰত অত্যাধিক খং থকা লোক আছে আৰু খুব এগ্ৰেছিভ মুড হয়, মানে উগ্ৰ স্বভাৱৰ হয়, তেতিয়াহ'লে হনুমান যিখন বজৰং বাণ আছে, বজৰং বাণে তেওঁলোকৰ খঙো কমায় আৰু তেওঁলোকৰ উগ্ৰতা কমাই লাহে লাহে তেওঁলোকক মানে তেওঁলোকৰ ভিতৰখন মনৰ পৰা শান্তি দিয়ে, যাৰ ফলত তেওঁৰ উগ্ৰ স্বভাৱটো কমি আহে আৰু জীৱনত আগবাঢ়ি যাবলৈ সহায় হয়। ইয়াৰ পিছত আছে হনুমান কৱচ। হনুমান কৱচখন বিশেষকৈ শত্ৰু ভয়ৰ কাৰণে পঢ়া হয়। যদি আপোনাৰ জীৱনত শত্ৰু বহুত বেছি হৈছে তেতিয়াহ'লে হনুমান কৱচ পাঠ কৰিব পাৰে। আৰু হনুমান কৱচৰ ক্ষেত্ৰত স্পেচিয়েলি আমি কেতিয়া কৰা দেখা পাওঁ বা এডভাইচ কৰোঁ যে যদি কোৰ্ট কেছ চলি আছে, যদি কিবা ধৰক চাকৰিৰ পৰা নিলম্বিত হৈছে, আপোনাৰ একো ভুল নাই, আপোনাৰ ওপৰত কিবা মিছা এলিগেশ্যন দি পেলাই কোৰ্ট কেছ চলি আছে, তেতিয়াহ'লে হনুমান কৱচে আপোনাক যথেষ্টখিনি সহায় কৰিব। ইয়াৰ উপৰিও আছে হনুমান অষ্টক। হনুমান অষ্টক আমি কি হয়, যেতিয়া আমাৰ বিভিন্ন ধৰণৰ কৰ্মত বাধা থাকে, বাধাসমূহ নাইকিয়া কৰিবলৈ হনুমান অষ্টক পঢ়া হয়। যিকোনো বাধা, কৰ্মৰ বাধা, শাৰীৰিক দিশত বাধা, চাৰিওফালৰ বাধা নাশ কৰিব কাৰণে হনুমান অষ্টক পাঠ কৰিব পাৰি। হনুমান কৱচ আটাইতকৈ বেছি এফেক্টিভ হয় যিসকলে পঢ়িব পাৰে। সাধাৰণতে অফিচ পলিটিক্স কিছুমান থাকে, নাইবা ঘৰুৱাটো পলিটিক্স কিছুমান থাকে যে আপুনি নিজে সেই পলিটিক্সত সোমোৱাও নাই কিন্তু আপুনি অসুবিধা পাই আছে। তেনেকুৱা ক্ষেত্ৰত যদিহে আপুনি অহেতুক কিবা অশান্তি পাই আছে, ঘৰুৱাতে হওক, অফিচত হওক, তেতিয়াহ'লে আপুনি হনুমান কৱচ পাঠ কৰিব পাৰে। এতিয়া এই হনুমান জয়ন্তীৰ দিনাখন ট্ৰাই কৰিব পাৰে যে নিজৰ হনুমানজীক সন্তুষ্ট কৰক, লগতে আপোনাৰ জীৱনত তেখেতৰ প্ৰভাৱৰ দ্বাৰা আপোনাৰ জীৱন সুখ সমৃদ্ধি শান্তিপূৰ্ণ হওক। তাৰ কাৰণে এই ধৰক হনুমান চালিচা এবাৰ পাঠ কৰিলে, সুন্দৰকাণ্ড পাঠ কৰিলে, তাৰপাছত বজৰং বাণ এবাৰ পাঠ কৰিলে, হনুমান কৱচ পাঠ কৰিলে আৰু সৰ্বশেষত হনুমান অষ্টক পাঠ কৰি একেবাৰে শেষত আকৌ এবাৰ হনুমান চালিচা পাঠ কৰিব পাৰে। গতিকে হয়তো হ'ব পাৰে এইকেইটা পাঠ আপোনালোকে কিছুমান মানুহে নতুনকৈ শুনিছে, কিন্তু মানে খুব এফেক্টিভ হয়। যেনেকৈ হনুমান চালিচা এফেক্টিভ হয়, এই পাঠসমূহো খুব বেছি এফেক্টিভ হয়। কৰি চাওকচোন, নিজৰ জীৱনৰ বাধা আঁতৰাবলৈ মাত্ৰ আপোনাৰ শ্ৰদ্ধা আৰু ভক্তি খৰচ কৰিয়ে এই পাঠসমূহ কৰি চাওক আৰু নিজৰ জীৱনত চেঞ্জেছ দেখিব। জয় হনুমানজী, জয় বজৰংবলী, জয় শ্ৰীৰাম। ধন্যবাদ।